নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত অসমৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। এতিয়াৰে পৰা সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। প্ৰতিগৰাকী হিতাধিকাৰীয়ে চাউলৰ লগতে পাব চেনি, দাইল আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মুঠ 4বিধ সামগ্ৰী লাভ কৰিব। বজাৰৰ দৰতকৈ কম দৰত লাভ কৰিব ৰেচন। 38 টকাত লাভ কৰিব প্ৰতি কেজি চেনি, 69 টকাত লাভ কৰিব প্ৰতি কেজি মচুৰ দাইল আৰু মাত্ৰ 10 টকাত লাভ কৰিব প্ৰতি কেজি নিমখ। কেৱল ইমানেই নহয়, 70 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদি আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক হ'ব। পৰৱৰ্তী খবৰ, বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? তেন্তে কৰক এই কাম। মুকলি হ'ল ফোন নম্বৰ। ফোন কৰি তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? মুকলি হ'ল ফোন নম্বৰ। ফোন কৰি দিব পাৰিব অভিযোগ। অভিযোগ দিলেই লগে লগে লোৱা হ'ব ব্যৱস্থা। ফোন নম্বৰকেইটা এবাৰ শুনি লওক। হোৱাটছআপ নম্বৰ হৈছে 8810389745 আৰু হেল্পলাইন নম্বৰ হৈছে 01123063285। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।